কেতিয়াবা আপোনালোকৰ মনত প্ৰশ্ন উঠেনে আমি কেতিয়াবা নতুন সংগীতৰ পৰা আঁতৰি যাম নেকি? তেনেহ'লে আজিৰ ভিডিঅ'টোত এই ফেক্টৰ কথা কম। তো বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমি নতুন সংগীতৰ পৰা আঁতৰি যাম নেকি? ডিজিটেল সংগীত বিটৰ পৰা তৈয়াৰ কৰা হয়, যি হয় 0 ৰাজ্য বা এক ৰাজ্যত হ'ব পাৰে। ইয়াৰ অৰ্থ হৈছে যে 5 মিনিট দীঘল অডিঅ' ফাইল এটাৰ বাবে সম্ভাৱনাৰ সংখ্যা প্ৰচুৰ কিন্তু সীমিত। 46.1 কিলোৱাট হাৰ্জত 5 মিনিটৰ গান এটা বাবে 211 নিযুত বিটৰ প্ৰয়োজন। 0 বা 1 হ'ব পাৰে। সেই বিটবোৰ সজোৱাৰ বিভিন্ন উপায় সংখ্যা হৈছে, মই এইখিনি ডিসপ্লেত দেখাই দিছো, 63 নিযুত অংকৰ সৈতে এক বৃহৎ সংখ্যা। ইয়াক প্ৰসংগত ৰাখিবলৈ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ হাইড্ৰজেন পৰমাণু মুঠ সংখ্যা আকলন হৈছে 80টা অংক দীঘল সংখ্যা। কিন্তু যিহেতু মানুহৰ কাণত সীমিত সংখ্যক টোন আছে, যিহেতু দুটা সংগীতৰ সুৰ একেধৰণৰ হ'বলৈ কেৱল কেইটামান টোকা লাগে, আমি কেতিয়াবা নতুন সংগীত শেষ কৰিব পাৰিম নেকি? ৰেকৰ্ডৰ গণনাৰ অনুসৰি আজি আমি জনা সাধাৰণ সুৰ 8টা টোকা 12টা 79 বিলিয়ন সম্ভাৱ্য সংমিশ্ৰণ আছে। সুৰ এই সংজ্ঞাৰ অধীনত প্ৰতি ছেকেণ্ডত এটা নতুন 8 টোকাৰ প্ৰস্তুত কৰা এশজন গীতিকাৰে মাত্ৰ 248 বছৰ ভিতৰত সকলো সম্ভৱ সুৰ শেষ কৰিব। এইটো এতিয়াও এটা ডাঙৰ সংখ্যা, লিখা মুঠ গণনাৰ সংখ্যাতকৈ ডাঙৰ। গতিকে আপুনি ক'ব পাৰে যে আমি কেতিয়াও নতুন গীত শেষ নহ'ব। যদিও সম্ভাৱ্য বিভিন্ন সুৰ সংখ্যাৰ প্ৰচুৰ, আমি মানুহে আমি ভাল পোৱা এক নিৰ্দিষ্ট আৰ্হিৰ প্ৰতি আকৰ্ষিত হোৱা প্ৰৱণতা আছে। বেছিভাগ সময়তে আমি আগতে অহা বস্তুবোৰৰ দ্বাৰা প্ৰভাৱিত হওঁ। এই কাৰণে কেতিয়াবা আমি কিছুমান গানৰ মাজত কেইটামান সদৃশ্য বিচাৰি পাওঁ। আমি যদি এইটো শ্বৰ্টলি ক'ব যাওঁ, কেতিয়াবা আমি নতুন গীতৰ পৰা আঁতৰি যাম নেকি? তেনেহ'লে আমি যাব নোৱাৰোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা নলেজফুল হৈছে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব।